নমস্কাৰ দৰ্শকসকল, ঐশ্বৰিক কাহিনীলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। দৰ্শকসকল, হিন্দু ধৰ্মত যমৰাজাক মৃত্যুৰ দেৱতা মনা হয়। যদি যমৰাজা নিজেই মৃত্যুৰ দেৱতা হয়, কিন্তু তেওঁৰ মৃত্যু কেনেকৈ সম্ভৱ? দৰ্শকসকল, সকলোৰে চাগে এই কথা শুনি আচৰিত লাগিছে, নহয় জানো? দৰ্শকসকল, বেদ আৰু পুৰাণত যমৰাজাৰ এই মৃত্যুৰ এটা কথা উল্লেখ আছে। দৰ্শকসকল, এইটো কথা কোৱাৰ আগত যমৰাজাৰ বিষয়ে কিছু কথা জানো আহকচোন। দৰ্শকসকল, যমৰাজাৰ এগৰাকী ভগ্নী আছিল। তেওঁৰ নাম আছিল যমুনা। দৰ্শকসকল, যমৰাজাৰ বাহন হ'ল ষাঁড় গৰু আৰু তেওঁক অনেক নামেৰে পূজা হয়। যম, ধৰ্মৰাজ, মৃত্যু, আতংক, বেবস্বত আৰু কাল। বহুত বছৰ আগতে শ্বেত নামৰ এজন মুনি আছিল। তেওঁ ভগৱান শিৱৰ পৰম ভক্ত আছিল। তেওঁ গোদাবৰী নদীৰ কিনাৰত বাস কৰিছিল। যেতিয়া তেওঁৰ মৃত্যুৰ সময় হৈ পৰিছিল, তেতিয়া যমৰাজাই তেওঁৰ মৃত্যুদূতক তেওঁৰ প্ৰাণ কাঢ়ি আনিবলৈ পঠিয়াই দিছিল। কিন্তু শ্বেতমুনিয়ে সেই সময়ত তেওঁৰ প্ৰাণ ত্যাগ দিব বিচৰা নাছিল। সেইবাবে তেওঁ মহামৃত্যুঞ্জয় মন্ত্ৰ জপ কৰিবলৈ ধৰিছিল। যেতিয়া মৃত্যুদূত শ্বেতমুনিৰ আশ্ৰমৰ ওচৰ পাইছিলহি, তেতিয়া মৃত্যুদূতে দেখিলে যে ভৈৰৱ বাবাই পহৰা দি আছে। ধৰ্ম আৰু দায়িত্বত বন্দী হৈ থকা যমদূতে যেতিয়াই মুনিৰ প্ৰাণ হৰণ কৰিবলৈ বিচাৰিছিল, তেতিয়াই ভৈৰৱ বাবাই যমদূতক প্ৰহাৰ কৰিলে আৰু লগে লগেই যমদূতৰ মৃত্যু হ'ল। আৰু এইটো দেখি যমৰাজাৰ প্ৰচণ্ড খং উঠিছিল। সেইকাৰণে যমৰাজাই নিজে আহি ভৈৰৱ বাবাক মৃত্যুপাশেৰে বন্দী কৰিলে। আৰু তাৰ পাছত যমৰাজে শ্বেতমুনিক মৃত্যুপাশেৰে বন্দী কৰিবলৈ ধৰিছিল। আৰু লগে লগেই শ্বেতমুনিয়ে তেওঁৰ ইষ্টদেৱ মহাদেৱক স্তুতি কৰিবলৈ ধৰিলে আৰু মহাদেৱে তৎক্ষণাতেই তেওঁৰ পুত্ৰ কাৰ্তিকক তালৈ পঠিয়াই দিলে। আৰু কাৰ্তিক তালৈ গৈ পোৱাৰ পাছত যমৰাজা আৰু কাৰ্তিকৰ মাজত প্ৰচণ্ড যুদ্ধ হ'ল। আৰু যুদ্ধত বেছি দেৰি কাৰ্তিকৰ আগত যমৰাজাই টিকি থাকিব নোৱাৰিলে। কাৰ্তিকৰ প্ৰচণ্ড প্ৰহাৰত যমৰাজাৰ মৃত্যু হ'ল। যেতিয়া সূৰ্যদেৱে যমৰাজাৰ মৃত্যুৰ কথা গম পাইছিল, তেতিয়া সূৰ্যদেৱ বিচলিত হৈ পৰিছিল। সূৰ্যদেৱে ধ্যান কৰি গম পালে যে তেওঁৰ মৃত্যু কিয় হ'ল। যমৰাজ সূৰ্যদেৱৰ পুত্ৰ আছিল আৰু এই সমস্যাৰ সমাধানৰ বাবে তেওঁ ভগৱান বিষ্ণুৰ ওচৰ পালেগৈ। আৰু ভগৱান বিষ্ণুৱে সূৰ্যদেৱক ক'লে যে তুমি ভগৱান শিৱক তপস্যা কৰি সন্তুষ্ট কৰা। ভগৱান বিষ্ণুৰ কথা মতেই সূৰ্যদেৱে ভগৱান শিৱক ঘোৰ তপস্যা কৰিলে আৰু তপস্যাত সন্তুষ্ট হৈ ভগৱান শিৱই দৰ্শন দিলে আৰু বৰ বিচাৰিবলৈ ক'লে। তেতিয়া সূৰ্যদেৱে ক'লে যে প্ৰভু, যমৰাজৰ মৃত্যুৰ পিছত পৃথিৱীত বহুত সমস্যাই দেখা দিব। পৃথিৱীত সন্তুলন হৈ নাথাকিব। সন্তুলন বনাই ৰাখিবলৈ প্ৰভু যমৰাজক জীৱিত কৰিবই লাগিব। প্ৰভু, এইটোকে মোক বৰ হিচাপে দান কৰক। আৰু তেতিয়া মহাদেৱে নন্দীৰ হতুৱাই যমুনাৰ জল আনি যমৰাজৰ গোটেই শৰীৰত ছটিয়াই দিছিল আৰু যাৰ ফলত যমৰাজ পুনৰ জীৱিত হৈ পৰিছিল। দৰ্শকসকল, আমাৰ আজিৰ এই ভিডিঅ'টি চাই আপোনালোকে কেনে পালে আমাক তলৰ কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। দৰ্শকসকল, ভিডিঅ'টি ভাল পালে লাইক কৰিব আৰু যিমান পায় সিমানে শ্বেয়াৰ কৰক। দৰ্শকসকল, আমাৰ এই চেনেলটোত এনেকুৱা ধৰণৰ ঐশ্বৰিক কাহিনীসমূহ আপোনালোকে পাই থাকিবলৈ আমাৰ এই চেনেলটোক ছাবস্ক্ৰাইব কৰি লওক আৰু ছাবস্ক্ৰাইবৰ কাষতে থকা বেল আইকনটোত ক্লিক কৰি অল অপশ্যনটোত ক্লিক কৰি দিব। তেতিয়াহে মই দিয়া সকলো ভিডিঅ' আপোনালোকে সকলোতকৈ আগতে লাভ কৰিব। তেতিয়াহ'লে দৰ্শকসকল, আন এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ।